নমস্কাৰ, মই লাইলা চৌধুৰী আপোনালোক সকলোকে অংগনবাড়ী কৰ্ণাৰ চেনেলটিলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ প্ৰয়োজনীয় কিয়নো মই লৈ আহিছোঁ আমাৰ ECCE প্ৰশিক্ষণত মডিউল 1ত অহা প্ৰশ্ন 6টা। যেনি তেনি এই 6টা প্ৰশ্ন যোগাৰ কৰি আপোনালোকৰ বাবে ভিডিঅ'টো বনাইছোঁ। সেয়েহে যিসকল কৰ্মী বান্ধৱীয়ে নতুনকৈ আকৌ ECCE প্ৰশিক্ষণ পাইছে সেইসকলৰ বাবে খুবেই প্ৰয়োজনীয় আৰু এই ভিডিঅ'টোৰ যোগেদি অলপ হ'লেও আইডিয়া ল'ব পাৰিব কেনেধৰণৰ প্ৰশ্ন আহে আৰু সেয়েহে আপোনালোকে ভিডিঅ'টো চাই থাকিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ছেকেণ্ড মডিউলত অহা প্ৰশ্ন কেইটিমানো আছে। তাৰ কাৰণে মই আপোনালোকক সেই প্ৰশ্নকেইটা দিবলৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু মোৰ ভিডিঅ'সমূহ সোনকালে পাবলৈ নটিফিকেশ্যন যাবলৈ আপোনালোকে বেল আইকনটো টিপি থ'ব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলিও আশা কৰিলোঁ। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন: স্কুলৰ প্ৰস্তুতিৰ বাবে কি তিনিটা উপাদান আছে? প্ৰথম অপশ্যন আছিলে সাজু শিশু, সাজু পৰিয়াল, সমাজ, সাজু স্কুল, অংগনবাড়ী কেন্দ্ৰ। তাৰ পিছৰ অপশ্যন আছিলে সাজু শিশু কিতাপৰ সৈতে সাজু, সমাজৰ সৈতে সাজু। তাৰ পিছৰ অপশ্যন আছিলে স্কুল সাজু, শ্ৰেণী সাজু, সাজু শিক্ষক। তাৰ পিছৰ অপশ্যন আছিলে ওপৰৰ এটাও নহয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব পাৰে এবাৰ আপোনালোকেও ভাবি চাওকচোন। ঠিক আছে, ময়ো কৈ দিছোঁ, আপোনালোকে নিশ্চয় পাৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথম অপশ্যনটো সাজু শিশু, সাজু পৰিয়াল, সমাজ, সাজু স্কুল, অংগনবাড়ী কেন্দ্ৰ। এইটো হ'ব সঠিক উত্তৰ। এতিয়া আমি পিছৰ প্ৰশ্নটিলৈ আহিছোঁ। পিছৰ প্ৰশ্নটি হৈছে প্ৰাৰম্ভিক বয়সত আনুষ্ঠানিক শিক্ষাৰ অপকাৰিতা কি? ইয়াৰ প্ৰথম অপশ্যন আছিলে মানসিক চাপৰ সন্মুখীন হোৱা। তাৰ পিছৰ অপশ্যন আছিলে উত্তেজনা। তাৰ পিছৰ অপশ্যন আছিলে উৎসাহৰ বা আগ্ৰহৰ অভাৱ। তাৰ পিছৰ অপশ্যন আছিলে উপৰোক্ত সকলো। এতিয়া এই 4টা অপশ্যনৰ ভিতৰত সঠিক উত্তৰ কোনটো হ'ব ভাবিছেনে আপোনালোকেও? ইয়াৰ সঠিক উত্তৰটো হ'ব উপৰোক্ত সকলো। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটিলৈ। পিছৰ প্ৰশ্নটি হৈছে প্ৰাৰম্ভিক কালছোৱাত আৰম্ভণিৰ সাক্ষৰতা আৰু সাংখ্যিক কৌশল কিয় জৰুৰী? ইয়াৰ প্ৰথম অপশ্যনটো হয় কিয়নো ই শিশুৰ দৈনিক কাম-কাজ, যোগাযোগ, ভাৱ, অংকন ইত্যাদিৰ সৈতে জড়িত। তাৰ পিছৰ অপশ্যনটো হৈছে ই বৰ্ণমালা শিকনৰ লগত জড়িত। তাৰ পিছৰ অপশ্যনটো হৈছে ই লিখা আৰু পঢ়াৰ লগত জড়িত। তাৰ পিছৰ অপশ্যনটো হৈছে উপৰোক্ত সকলো। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰথম অপশ্যনটো কিয়নো ই শিশুৰ দৈনিক কাম-কাজ, যোগাযোগ, ভাৱ, অংকন ইত্যাদিৰ সৈতে জড়িত। এইটো হ'ব শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ আমি পিছৰ প্ৰশ্নটিলৈ। পিছৰ প্ৰশ্নটি হৈছে তলৰ বৰ্ণনামূলক বাক্যৰ পৰা শুদ্ধটো বাছি উলিয়াওক। প্ৰথম অপশ্যন হ'ল শিকনৰ ফলাফল হ'ল এনে এক বিশেষ ব্যাখ্যা য'ত এজন শিশুৱে কৰিব পৰা কামৰ জোখ ল'ব পাৰি। ইয়াৰ পিছৰ অপশ্যনটো হ'ল শিক্ষণৰ ফলাফল শিশুৰ বিকাশৰ জোখ নিৰ্ধাৰণ কৰিব পৰাকৈ পৰিকল্পনা কৰা হয়। ইয়াৰ পিছৰ অপশ্যনটো হ'ল শিক্ষণৰ ফলাফল এক ব্যাখ্যা যাৰ দ্বাৰা শিশুৰ শিক্ষাৰ অৰ্হতা মাপ কৰা হয়। তাৰ পিছৰ অপশ্যনটো হ'ল শিক্ষণৰ ফলাফল সকলো শিশুৰ বাবে বেলেগ। এই 4টা অপশ্যনৰ ভিতৰত সঠিক উত্তৰটো হ'ল অপশ্যন 1 মানে প্ৰথম অপশ্যনটো শিকনৰ ফলাফল হ'ল এনে এক বিশেষ ব্যাখ্যা য'ত এজন শিশুৱে কৰিব পৰা কামৰ জোখ ল'ব পাৰি। এইটো হৈছে শুদ্ধ উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে শিশুৰ সাংখ্যিক কৌশল বিকাশৰ বাবে সৰ্বোত্তম উপায়বোৰ হ'ল প্ৰথম অপশ্যনটো হ'ল প্ৰকৃত অভিজ্ঞতা তথা বস্তুৰ যোগেদি সাংখ্যিক ধাৰণাৰ বিকাশ কৰা। তাৰ পিছৰ অপশ্যনটো হৈছে প্ৰকৃত জীৱনৰ অভিজ্ঞতাৰ লগত যোগাযোগ ঘটোৱা। তাৰ পিছৰ অপশ্যনটো হ'ল শিশুৰ সমস্যা সমাধানৰ ক্ষমতাৰ লগত সংখ্যাৰ সম্পৰ্ক ঘটোৱা। তাৰ পিছৰ অপশ্যনটো হ'ল উপৰোক্ত সকলো। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন
4 গোটেই শেষৰ অপশ্যনটো উপৰোক্ত সকলো। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নটিলৈ। পিছৰ প্ৰশ্নটো হৈছে প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষা মানে কি বুজে? প্ৰথম অপশ্যনটো হ'ল এজন শিশুৰ সঠিক যতন, সুস্বাস্থ্য, সুপুষ্টি আৰু উপযুক্ত শিক্ষাৰে সুবিধা প্ৰদান। তাৰ পিছৰ অপশ্যনটো হ'ল সৰ্বাংগীন বিকাশৰ ভেটি প্ৰস্তুত কৰা। তাৰ পিছৰ অপশ্যনটো হ'ল ই এটা ব্যৱস্থা য'ত শিশুসকলক সুৰক্ষিত আৰু উদ্দীপক পৰিৱেশ দিয়া হয় যাতে সঠিক বিকাশৰ কাৰ্যকলাপৰ যোগেদি শাৰীৰিক, মানসিক, সামাজিক, সৃজনীমূলক বিকাশৰ সহায়ক হয়। তাৰ পিছৰ অপশ্যনটো হৈছে উপৰোক্ত সকলো। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গোটেই শেষৰটো উপৰোক্ত সকলো।